শাৰীৰিক ব্যায়াম 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 মহাপাপ বুদ্ধদেৱ তেওঁ কৈছে যে আমি কেতিয়াও চিন কৰিব নালাগে। মুহূৰ্তৰ কৰি বহে কিবা কথা শুনি নদী কাষত চোৱা জ্ঞান মহামুনি স্বাস্থ্য পৰীক্ষা আজি নদীখন পানী নাই, গতিকে আজি চবে সুন্দৰ হৈ আহিছে। গতিকে এনেদৰে সদায় সুন্দৰ হৈ আহিবা। নখ আৰু দাঁত চাফা কৰি ৰাখিবা। নখ দীঘল হ'লে মলি জমা হয়, খাদ্যৰ লগত মিলি গ'লে পেটৰ বেমাৰ হয়।
গাইজ গুড মৰ্ণিং। আজি মই আহিছোঁ আমাৰ চাইডৰ হোলাগাঁও প্ৰাথমিক বিদ্যালয়ত। আজি ইয়াত গুণোৎসৱ উদযাপন কৰা হৈছে আৰু মোক স্কুলৰ যোনটো মূল নিয়ম হয় গুণোৎসৱৰ, সেই কামটো আজি খুব সুন্দৰকৈ ছাৰ বাইদেৱে উদযাপন কৰিছে আৰু ভাল লাগিছে। মই আপোনাক দেখাব বিচাৰিছোঁ আমাৰ যোনজন মেইন মানে ছাৰ বাইদেউ হয়। নমস্কাৰ, মই জোনমণি গগৈ, হোলাগাঁও প্ৰাথমিক বিদ্যালয়ৰ সচিব প্ৰধান। আজি আমাৰ 2023 বৰ্ষৰ গুণোৎসৱৰ দ্বিতীয় দিন, বহী মূল্যায়নৰ দিন। আজিৰ দিনটোত আমি পুৱাৰ পৰা যিখিনি কাৰ্যসূচী কৰিলোঁ সফলতাৰে পৰিসমাপ্তি ঘটিছে। ইতিমধ্যে আমাৰ বিশ্বনাথৰ পৰা অহা আমাৰ বহী মূল্যায়ক ডাঙৰীয়া জোনমণি শইকীয়া ছাৰ, তেখেতে আমাৰ দিনটোৰ আজি বিদ্যালয়খন লগতে ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰিলে। তেখেতে বাৰে বাৰে কৈ আছে আমি যি গ্ৰেড পাওঁ সেই গ্ৰেডতে আমি সন্তুষ্ট থাকিব লাগিব। আগতেও আমি তেনেকুৱাই কৰোঁ, সন্তুষ্টই থাকোঁ। আগতে A+ পাইছোঁ যদিও আমি কাম কৰিবলৈ এৰি দিয়া নাই। এতিয়ালৈকে 4বাৰ, এইবাৰ 4 নম্বৰ পৰা গুণোৎসৱ আমি 2বাৰ A+ পাইছোঁ আৰু যোৱাবাৰ আমি A পাবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ মোৰ সহকৰ্মী দুজন, তেখেতলোকে সুজিত বিশ্বাস আৰু ৰুবি হাজৰিকাই বহুত কষ্ট কৰিছে মোৰ লগতে। তাৰোপৰি ভিতৰৰ চৰা আমি 3জনে কৰিছোঁ যদিও বাহিৰ চৰা নাম ল'ব লাগিব মোৰ হাজবেণ্ডৰ। তেখেতে বহুত কষ্ট কৰি বিদ্যালয়খন ইমানখিনি খুৱাইছেহি, বাহিৰৰখিনি কথা কৈছোঁ। আৰু ওচৰ চুবুৰীয়া সহায় সহযোগ সদায় আছে আৰু এনেদৰে আমাক সদায় মৰম চেনেহ দি বা আগবঢ়াই লৈ যাবলৈ সহায় সহযোগ কৰিলে আমি ভৱিষ্যতে চাগে আৰু ভাল কৰিবলৈ চেষ্টা কৰিম বা এইটো ব্যৱহাৰ কৰিবলৈ পাৰিম, মানে সেয়া বিশ্বাস। ধন্যবাদ। আমাৰ শিশু ছাৰৰ মুখৰ পৰা দুষাৰমান জানিব পাৰিলে ভাল লাগিব বাৰু। নমস্কাৰ, মই শিশু ৰঞ্জন গগৈ, উলমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক তথা এই গুণোৎসৱৰ ৪ৰ্থ পৰ্যায়ৰ এই উলমাৰী মণ্ডল সমল কেন্দ্ৰৰ লাইচেঞ্চ অফিচাৰ হিচাপে দায়িত্বত আছোঁ। গুণোৎসৱৰ যি মানে কাৰ্যসূচী, এই কাৰ্যসূচী ইতিমধ্যে ৪ৰ্থবাৰৰ বাবে হৈছে 2018 চনৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ কাৰণে যি আমাৰ মানে বিদ্যালয়বিলাকৰ যি সজাগতা, যি শিক্ষক শিক্ষয়িত্ৰীসকলৰ কৰ্মকুশলতা, ছাত্ৰ ছাত্ৰীসকলৰ যি আগ্ৰহ বৃদ্ধি হয় আৰু এই গুণোৎসৱ অনুষ্ঠানটো প্ৰত্যেক বছৰে যাতে অনুষ্ঠিত কৰিব, এই কথাটো কৈছে আমাক যে বিভাগে জনাইছে যে প্ৰত্যেক বছৰে গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসূচী এটা উল্লেখনীয় পদক্ষেপ। এইটো ভৱিষ্যতলৈকে অনুষ্ঠিত হওক আৰু বিদ্যালয়বিলাক উন্নতি হওক। কালিপাৰা শিক্ষাখণ্ডৰ সকলোখিনি বিদ্যালয়ে যাতে এটা ভাল গ্ৰেড লাভ কৰিবলৈ সক্ষম হয় আৰু অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাক উন্নতিৰ শিখৰলৈ যায় তাৰে কামনা কৰিছোঁ আৰু মোক ক'বলগীয়া আছে। ধন্যবাদ। আচ্ছা, মই প্ৰথমতে মই চিনাকি দি লৈছোঁ। মই আপোনাৰ জোনমণি শইকীয়া, বিশ্বনাথ চাৰিআলি। আজি ৪ৰ্থ পৰ্যায়ৰ যি গুণোৎসৱৰ কাৰণে মোক ইভালুৱেটৰ হিচাপে ইয়াত ৰিক্ৰুইট কৰিলে। সেই হিচাপে মই আজি আহি ইয়াত উপস্থিত হৈ আৰু তাৰ পাছতেই আপোনাৰ যিখিনি মানে দেখা পালোঁ ছাত্ৰ ছাত্ৰীক আদি কৰি প্লাছ আপোনাৰ অভিভাৱকসকল আৰু ইয়াত লগত জড়িত সমাজসেৱকসকল আৰু আমাৰ টিচাৰ্ছ আৰু টিচাৰ হেড, বিশেষকৈ তেখেতৰ লগত মই বহুত মানে আহি প্ৰথমতে বাৰ্তালাপ কৰিলোঁ। তেখেতৰ গোটেই সেইখিনি জানিলোঁ, ষ্টাফৰ গোটেইখিনি কথা মই প্ৰথমে শিকিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি এক্টিভিটিছ, সেইখিনি এক্টিভিটিছ চাই মোৰ ভাল লাগিলে। আৰু য'ত মই মানে গেডিং কৰি গৈছোঁ, কিবা এটা গেটটো মই দি থৈ যাম, গতিকে সেই গেটৰ ওপৰত মই বাইদেউকো কৈছোঁ, আমাৰ হেৰিসকলেও কৈছোঁ, যিসকল অভিভাৱক আছিলে, সমাজসেৱকসকল আহিছিলে, তেখেতক মই বাৰ্তালাপ কৰিছোঁ আৰু সেইটো গেডিঙৰ ওপৰত যাতে কোনো আক্ষেপ কৰিব নালাগে বস্তুটো। আপুনি A+ এইখন স্কুলে A+ পাব পাৰে, Aও পাব পাৰে বা কিবা এটা পাব, নহয় জানো? গতিকে যিটোৱে নাপাওক, যদি A+ পায় এইটো ভাবিব নালাগে যে আৰু মই মানে ভৱিষ্যতে গুণোৎসৱৰ কাৰণে মই কোনো হেৰি নকৰিম, প্ৰগ্ৰেছ নকৰিম, ইম্প্ৰুভ নকৰিম, এইটো বজাৰতে থাকি যাম। সেইটো মানে মই এটা হেৰি কৰিছোঁ আৰু এইটো ভাবিব নালাগে যে এই পালোঁ মই, এই পোৱাৰ কাৰণে মোৰ অলপ মানে ফ্ৰাষ্ট্ৰেশ্যন হ'লোঁ, সেইটো হ'ব নালাগে। আৰু যদি তাতকৈ বেলেগ মানে কম পায় বস্তুটো, তেতিয়া এইটো মানে বস্তু হেৰি কৰিব নালাগে, মানে ফ্ৰাষ্ট্ৰেশ্যন হ'ব নালাগে। সেইটো কাৰণে তেওঁলোকে মানে এটা উৎসাহিত হ'ব লাগে যাতে মই আৰু মানে ইয়াত যদি ইম্প্ৰুভ কৰিব পাওঁ তেতিয়াহ'লে মই গেডিংটো মানে বেছি হেৰি কৰিব পাৰিম। গতিকে সেইখিনি ক্ষেত্ৰত মই মানে ইতিমধ্যে গোটেইখিনি ডকুমেণ্ট চালোঁ, গোটেইখিনি মই গোটেইখিনি অলতে পাইছোঁ। গতিকে আৰু বাকী মই বিশেষকৈ এই অঞ্চলৰ এটাই ভাল পাইছোঁ যে এই অঞ্চলৰ যিখিনি মানে অভিভাৱক আছে সকলোৱে মানে সচেতন। গতিকে এইটো বস্তুটো মই মানে প্ৰথম দেখিছোঁ দেই। মই আজি 3rd টাইম মই মানে ইভালুৱেশ্যনৰ ক্ষেত্ৰত আহিছোঁ। গতিকে মানে অভিভাৱকসকলে বহুত মানে ইয়াত হেৰি লৈছে, পদক্ষেপ লৈছে। গতিকে ইমানে মই এই স্কুলৰ বিষয়ে ইমানে মই হেৰি কৰিছোঁ আৰু বাকী গেডিঙৰ ক্ষেত্ৰতো আপোনালোকে নিজে নিজে মানে পিছত গম পাব আৰু বস্তুটো। তো ছাৰক ধন্যবাদ জনালোঁ, বহুত ভাল লাগিল। আৰু এখেতসকল সদায় থাকে স্কুলত, মানে বহুত সহযোগ কৰে আৰু এইবাৰো বহুতখিনি দেখা পাইছোঁ সহযোগ কৰিছে। নমস্কাৰ, মোৰ নাম সুজিত বিশ্বাস, সহশিক্ষক। মই এইবাৰ প্ৰথমবাৰ নডেল টিচাৰ হিচাপে এই গুণোৎসৱত দায়িত্ব কৰিছে। খুব ভাল লাগিল আজিৰ প্ৰগ্ৰাম, আজি গুণোৎসৱটো সোনকালে শেষ হ'ল আমাৰ সময়মতে, বহুত ভাল লাগিল। ধন্যবাদ ছাৰ। বাইদেউ দুআষাৰমান কৰিলে ভাল লাগিব। নমস্কাৰ, মোৰ নাম ৰুবি হাজৰিকা। মই এইখন বিদ্যালয়ত 2022 চনৰ মে' মাহত জইন কৰিছিলোঁ। প্ৰথম দিনাই যেতিয়া বিদ্যালয়লৈ আহিছিলোঁ বৰ ভাল লাগিছিল পৰিৱেশটো আৰু আগতেও আমি সকলো মিলি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আজি আমাৰ গুণোৎসৱৰ দ্বিতীয় দিন, আমাৰ সকলো কাৰ্যসূচী সফলভাৱে সমাপ্ত হৈছে।
একে কৰিম মই চবক ঠিক আছে বাইদেউক ধন্যবাদ জনালোঁ যিটো আপোনালোকৰ চতুৰ্থতম বাৰ্ষিক হেৰি পাতিছে ন গুণোৎসৱ তো গুণোৎসৱৰ আপোনালোকে কি ধৰণে আয়োজন কৰিছে কেনেকৈ মানে কি কৰিছে মানে আগৰ পৰাই প্ৰায় হৈয়ে আছে বিশেষ তেনেকৈ এবাৰ নতুনকৈ কৰিবলগীয়া বিশেষ নাই বাৰু আগৰ পৰাই কৰি থৈছোঁ যে মোটামুটি কামখিনি হয় হয় তাৰে কিছুমান কৰিছোঁ আৰু ধৰি লওক চাফ চিকুণতা বা আকৌ এবাৰ নতুনকৈ বাকী এখন বহালোঁ হয় হয় পইচাৰে তাৰপৰা আকৌ চিলিং টিলিং এই লগালোঁ গেটখন আহিছে ন আপোনালোকৰ নতুন ভাল লাগিছে ৰাইজে সহযোগিতা কৰিছে দুই এজনে হয় হয় এই দিছে কিবা কিবি আৰ্থিক কমনি হয় 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 তাৰপৰা তেনেকৈ লাগি আছোঁ আৰু বস্তুটো হ'ল মানে এইটোৱে আৰু এটা তেওঁলোক আহে বেলেগৰ পৰা কেনেকৈ কি কৰিছে চৰকাৰেতো আজিকালি বহুত সুবিধা দিছে তেওঁলোকে কামবিলাক কৰিছে ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো হওক কিমান আগবাঢ়িছে সেইটোকে বেলেগ এজন আহি পিনি তেওঁলোকৰ বহি মূল্যায়ন কৰে হয় হয় বিলাক কেনেকুৱাকৈ আহে ধৰক সেইখিনিকে আৰু জানিবৰ কাৰণে পাতিছে ভালেই হৈছে প্ৰতি বছৰ ভাল লাগিছে বাৰু অলপ চিজিলো হয় চব দিনত আহিছে মানুহবিলাক পাতি থাকিব লাগে হয় হয় হয়